সকলোকে গুড মৰ্নিং আৰু মই বনাব লৈছোঁ বীজ জলকীয়া নিমখ দি থ'ম আৰু বজাৰৰ পৰা কিনি অনা বীজ জলকীয়া আৰু আমি যদি বীজ জলকীয়া কিনি আনি ঘৰত থৈ দিওঁ আৰু থৈ দিলে বেয়া হৈ যায় আৰু মই আজি ভাবিলোঁ নিমখ দি থ'ম আৰু নিমখ দি থ'লে মানে আমি বহুত দিনলৈকে খাব পাৰোঁ বেয়া নহয় আজি আচাৰ নবনাম আৰু আজি নিমখ দি ভৰাই থ'ম চিম্পলকৈ ফাৰ্ষ্ট ভৈয়ামত নিমখ দি ল'লোঁ আৰু ইয়াৰ বীজ জলকীয়াটো ভৰাইছোঁ আৰু বীজ জলকীয়াৰ ওপৰত আৰু মই নিমখ দি দিছোঁ আৰু বেয়া নহয় আৰু আমি বহুত দিনলৈকে খাব পাৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটি ভিডিঅ' লৈ আকৌ লগ পাম আৰু আজিলৈ আহিছোঁ বাই বাই।